বন্ধুসকল, পাকিস্তানৰ অধ্যায়টো অলপতে বন্ধ হৈছিলেহে এতিয়া বাংলাদেশৰ অধ্যায়টো পুনৰ আৰম্ভ হৈ গৈছে। বাংলাদেশৰ এজন বিদেশী ইছলামিক ধৰ্মগুৰু যাৰ নাম মৌলানা আব্দুল কুদুছ ফাৰুকী, তেওঁ বৰ্তমান ইউটিউব চেনেলৰ জৰিয়তে এটা নতুন ভিডিঅ' পোষ্ট কৰিছে আৰু তেওঁ তাত কৈছে যে আমাক নতুন যুঁজাৰু বিমানৰ প্ৰয়োজন নাই, আধুনিক অস্ত্ৰৰো প্ৰয়োজন নাই, আমি আমাৰ নিজৰ পদ্ধতিৰে সহজে কলকাতা দখল কৰিব পাৰোঁ বুলি তেওঁ এটা বিতৰ্কিত মন্তব্য কৰিছে। বৰ্তমান এই ভিডিঅ'টো আপুনি চাব বিচাৰিলে ইউটিউবতো সম্পূৰ্ণকৈ চাব পাৰিব। বন্ধুসকল, ইয়াত আটাইতকৈ আচৰিত কথাটো হ'ল এই ভাবুকিটো অহাৰ লগে লগে বাংলাদেশে বহুদিনৰ পৰা বিচাৰি থকা IMF ধনৰ অনুমোদন লাভ কৰিছে। বৰ্তমান তেওঁলোকক $1.3 বিলিয়ন ঋণ IMF প্ৰদান কৰিছে। আচলতে এনেধৰণৰ কাহিনী আমি পাকিস্তানতো দেখিছিলোঁ। তাত আসিম মুনিৰে এটা বিতৰ্কিত ভাষণ দিছিল। তাৰপিছত অপাৰেশ্যন সিন্দুৰৰ মাজতে তেওঁলোকক IMFৰ ঋণ অনুমোদন দিছিল আৰু তাত আমেৰিকাই পাকিস্তানক সমৰ্থন কৰিছিল। এই ক্ষেত্ৰত কিছু এক্সপাৰ্টে সঠিককৈ কৈ আছে যে আমেৰিকা বা পশ্চিমৰ যিকোনো দেশৰ ওপৰত সহজে ভৰসা কৰিব নালাগে বুলি, কাৰণ এতিয়া দেখিবলৈ পোৱা গৈছে যে ডনাল্ড ট্ৰাম্পে খোলাখুলিকৈ ইছলামিষ্টসকলক সমৰ্থন কৰি আছে।